হেল্ল' বন্ধুসকল, ইয়াত বহুত গৰম। আমি যাব ওলাইছিলোঁ মাৰ্ঘেৰিটালৈ গৈ থাকোঁতে ৰাস্তাত গাড়ীখন বেয়া হৈ গ'ল। চাওক, ডিকিটো খুলি ৰাখিছোঁ। তাতে আকৌ মিস্ত্ৰী মাতিছোঁ, এতিয়া আহি পায়হি। বহি আছে ড্ৰাইভাৰ, দাঙি লৈ। গৰমৰ পৰা শান্তি পোৱা নাই ন। গছৰ পাত দেখিলেও লৰা নাই। ঠাণ্ডা হ'বলৈ গাড়ীখন খুলি ৰাখিছোঁ। কি আছিলে কি নাই এনেই চাইছিলোঁ, অলপ গম পোৱা নগ'ল কি হৈছে। ক্লাছ ডাল কাম কৰা নাই, গেৰ লগা নাই। এইকেইজন ইয়াত বহি আছেগৈ, আমাৰ লগত আহিছে ইহঁতেও। তাতে আৰু গৰমো বহুত হৈছে, তাতে আৰু গধূলিও হ'বলৈ বেছি টাইম নাই, 5:16 হৈয়ে গ'ল। ইফালৰ পৰা আহিব সিহঁতে। মেকানিক আহি পোৱাটো দেৰি হ'ব চাগে, তাকে ৰখি আছোঁ আৰু। গধূলি হ'বৰ হ'ল। গাড়ীখনৰ কথা কচোন, কি হ'ল এতিয়া? গাড়ীখন কি হ'ল কৈ দে। গাড়ীখন এতিয়া বৰ্তমান ক্লাছ বেগডাল হেৰি নহৈছে, গেৰডাল নেলাগিছে, তাৰমানে ক্লাছ বেগডাল বেয়া হৈ আছে ন, সেইকাৰণে অলপমান ৰখি আছোঁ আৰু ইয়াতে। অলপমান দেৰি তই হ'ব। কবি নেকি কিবা ক? এতিয়া বৰ্তমান আহি আছে বাৰু, এতিয়ালৈকে নাই পোৱাহি। তো অলপমান দেৰি, আধা ঘণ্টামান লাগিব আৰু 10 মিনিটমান। এন্ধাৰ হৈ গৈছে, এন্ধাৰ তাৰ হৈ বিষয়ে হৈ কিবা গৈ আছে কবি। এতিয়া। এতিয়া 6টা বাজিব হৈ গৈছে, টাইম হৈছে। শুম মানে আমাৰ পাছফালে আছে এয়া ডিগবৈ ৰিজাৰ্ভ। ইয়াৰ মাজেদি যাবলৈ লাগিব, মাৰ্ঘেৰিটা যাবলৈ হ'লে। কেনেকৈ মাৰিম গৈ, ইমান মজাকে টিপি দেখাবলৈ থাকিব, ওপৰত নহ'ল। আহি উঠি চাই গ'লে। থাকক আৰু। মাৰ্ঘেৰিটা দলং পাই গ'লোহি, চাওক মাৰ্ঘেৰিটা দলং। ইয়াত তাতে লিখা আছে আই লাভ মাৰ্ঘেৰিটা। চাওক, আই লাভ গৈ লওঁ মাৰ্ঘেৰিটা লিখা আছে পিছত, মাৰ্ঘেৰিটা দলং। ধুনীয়া লাগিছে ঠাইটো। মাৰ্ঘেৰিটা টাউনৰ মাজেদি গৈ আছোঁ।